বানপানী ৰাইজ বানপানী সকলো পানীৰ মহিমা কিমান এখন মহাৰণ সমাপন কৰি মই ৰুম পাইছিলোগে সেইটোতো তোমালোকে দেখিলাই ৰাতি দেৰিকৈ পোৱাৰ কাৰণে আকৌ খালী পেটেই শুব লগা হ'ল তাতে আকৌ মই ওখ মানুহ যে বিছনাখন ছুটি এইবিলাক প্ৰব্লেম আছেই তাৰ পাছত লৰালৰিকে বিছনাখন পাৰিলো গাটো ধুই চিধাই দৌৰি গৈছো হোটেলৰ দিশে পেটত কণ এটাও যোৱা নাই তো ভোক লাগিবই হোটেলখনত গৈ গম পাইছো যে ফৰ্থ ছেটাৰডে আৰু দেওবাৰে হোটেল নোখোলে আকৌ খালী পেটেৰে গৈ এক্সাম দিছোগে আকৌ কালি ৰাতি খোজ কঢ়াৰ ফল এয়া উপায় নাই মানুহৰ জীৱন আৰু জীৱন মানে সংগ্ৰাম আৰু ট্ৰেফিক বিলাক থাকিবই এনেকুৱা এটা ট্ৰেফিকে লগ পাইছিলো ষ্টেচনলৈ আহি থাকোতে বানপানী ৰাইজ বানপানী সকলো পানীৰ মহিমা লৰালৰিকে আহি পিনি ট্ৰেইনখন পালোহি যিটো লৰালৰিকে টিকেট কাটিছো নহয় তেতিয়া দেখাহেঁতেন ফাইন মাৰিলেহেঁতেন পিছে আৰু এটা কথা গম পোৱা নাই আমাৰ অসমখন বহুত ধুনীয়া অসমৰ এই সৌন্দৰ্যবিলাক চাই আহি থাকোঁতে মই ট্ৰেইনত এইজনী ভণ্টি দেখা পালো বাপেকৰ লগত ইমান ধুনীয়াকে খেলি আছিল মই মোৰ নিজৰ বাল্যকালটোলৈ মনত পৰি গ'ল আৰু হয়তো তোমালোকৰো প্ৰায় 5:30 মান বজাত লখিমপুৰ ষ্টেচনত ট্ৰেইনখন আহি পালেহি তেতিয়াহে দীঘলকে উশাহ এটা লৈছো পিছৰ ভিডিঅ'খিনিত তোমালোকলৈ ডাঙৰ ছাৰপ্ৰাইজ এটা আছে তাৰ কাৰণে পিন কমেণ্টত চেক কৰা